Hi guys, welcome back to my YouTube channel Bikersoul. আৰু আজি এটা Duke 250 detail review video বনাম বুলি ভাবিছো। আৰু আপোনালোকে যদি Duke 250 খনৰ বিষয়ে নাজানে তেনেহলে তাৰ এটা overview চাই লওক আৰু detail কি আছে মই কি ভাল পাইছো মোৰ প্ৰায় 7 মাহ মানৰ এক্সপেৰিয়েন্স আৰু খেতুত মই কম যে মই ইয়াত কি অসুবিধা পাইছো বা সুবিধা কি আছে সেইখিনি আপোনালোকে চাই লওক। তো লুক ওয়াইজ চাব গলে এই হেডলাইটটো 390 ৰ যোনটো হেডলাইট সেম কেটোৱে পোৱা যায় আৰু মানে ধৰিলক BS6 ত খালখননি হৈছে যদি এইখিনিয়ে হৈছে আৰু এপিনে যোনটো আগতে পাইপটো আছিল এই যোনটো ইঞ্জিনৰ পৰা পাইপটো আহে হেতু আগতে সাইডৰ ফালৰ পৰা আহিছিল কিন্তু আজিকালি কি হৈ গল BS6 ভেৰিয়েন্টত তলৰ ফালৰ পৰা পাইপটো এক্সজষ্টটো আনিবলগীয়া হোৱাৰ কাৰণে এই গ্ৰাউন্ড ক্লিয়াৰেন্সটো অলপ কমি গৈছে আৰু বৰ্তমান যোনটো BS6 ভেৰিয়েন্টটো আছে তাত আছে সিলভাৰ আৰু অৰেঞ্জ দুটা ডিফাৰেন্ট কালাৰ আছে আৰু এটো প্ৰায় 390 ট্যাঙ্কটো অইল ট্যাঙ্কটো যেনেকুৱা প্ৰায় সেম হেডলাইটটো আহে হেলোজেন হেডলাইট আৰু যোনটো টেল লাইট আছে হেতু LED টেল লাইট হয় আৰু যদি কবলৈ যাও মাইলেজৰ ক্ষেত্ৰত মাইলেজটো সিটিত 41 kmpl দিয়ে আৰু হাইৱেত যদি চলায় তেনেহলে 35.66 kmpl তো ব্ৰেকিংৰ ক্ষেত্ৰত যদি আমি কবলৈ যাও ফ্ৰন্ট এন্ড ৰেয়াৰ দুইটাতে ডিস্ক ব্ৰেক अवेलेबल আছে উইথ ডুৱেল চেনেল ABS সাসপেনশনৰ কথা কবলৈ গলে ফ্ৰন্ট সাসপেনশনত আছে WP Basti Fog 43mm ৰ সাসপেনশন আৰু ৰেয়াৰ সাসপেনশনত আছে WP মনোশক সাসপেনশন ইঞ্জিন টাইপটো হৈছে সিঙ্গল সিলিন্ডাৰ 4 ভালভ লিকুইড কুইল ইঞ্জিন আৰু ইয়াৰ CC টো হৈছে 248.77 পাৱাৰ ক্ষেত্ৰত কবলৈ গলে বাইকখনে ম্যাক্সিমাম পাৱাৰ জেনাৰেট কৰে 30 PS at the rate 9000 rpm আৰু ম্যাক্সিমাম টৰ্ক হৈছে 24 Nm at the rate 7500 rpm এটাইটো আপোনালোকক কৈছিলৱে 830 mm আৰু মোৰ আপোনালোকে ধৰিব পাৰিব সক ভৰিটো মানে প্ৰায় মই কন্ট্ৰোলত মানে ৰাখিব পাৰো আপোনালোকে চাই লব ফাৰ্স্ট ডিলাৰত যাই পেলে যে আপোনাৰ কাৰণে মানে ভাল হ'ব নে নহব হেতু চাই লব আৰু গুটেখন মানে এগ্ৰেছিভ পজিশনত আপোনালোকে ৰাইড কৰিব পাৰিব আৰু মানে যোটো ভৰি থোৱা হেতু অলপমান পিছলে আছে আৰু অলপ মানে মানটো ফিট হৈ পেলে বহিব পাৰিব আৰু এটো হৈছে আপাৰ ডিপাৰৰ কাৰণে বহুত মানে স্মুথ আছে আৰু ইয়াত আপোনালোকৰ লাইটিং পাব আৰু এটো হৈছে ইন্ডিকেটৰৰ কাৰণে লেফট ৰাইট ইন্ডিকেটৰ আৰু এটা এটো হৈছে পাঁচটো দিবৰ কাৰণে ইয়াত আহে স্লিপাৰ ক্লাটছৰ সৈতে আৰু বহুত স্মুথ আছে এটো আপোনালোকে চলাই ভাল পাব কোনো প্ৰবলেম নাই ইয়াত তো এতিয়া অলপ মানে এক্সজষ্ট সাউন্ডটো আপোনালোকক শুনাই দিও BS6 মডেলত কেনেকুৱা কি মানে সাউন্ডটো কেনেকুৱা এটো চাই লও ইয়াৰ যোনটো মিটাৰটো সেম আগৰ যোনটো মানে পুৰণি BS4 BS3 ভেৰিয়েন্ট যিবিলাক আছিল সব এই তেনেকুৱাই আছে আৰু ইয়াত আছে আপোনাৰ স্পিডোমিটাৰটো ডিজিটেল ওডোমিটাৰ ডিজিটেল ট্ৰিপ মিটাৰ ডিজিটেল তাৰ পাছত টেকোমিটাৰ এবিলাক সব ডিজিটেল ইয়াত পাব ইয়াত আছে ফাৰ্স্ট এটো হৈছে যোনটো ইন্ডিকেটৰ এটো জ্বলাই দিয়া এটো ইন্ডিকেটৰ যোনটো সাইনটো আৰু এটো হৈছে ফিউলটো আৰু এটো RPM শিফট মিটাৰটো
ইণ্ডিকেটৰ, আৰু এইটো হৈছে গিয়াৰ ইণ্ডিকেটৰ, আৰু এইটো হৈছে পাছিং লাইটটো, যোনটো মানে আপাৰ ডিপাৰ কৰিব পাৰে। আৰু এইটো ABS-ৰ কাৰণে যোনটো আপোনাৰ ইণ্ডিকেটৰ হয় সেইকেইটা আছে, যোনটো মানে তেল কম থাকিলে এইবিলাক ইণ্ডিকেটৰ, আৰু বেটেৰী যদি কম থাকে তেনেহ'লে এইকেইটা ইণ্ডিকেটৰ মানে আপোনালোকে ইয়াত চাব পাৰিব। ইয়াত ডিউক 250 মই কৈছিলোঁ, যোনকেইটা মই মানে প্ৰব্লেম পাইছোঁ ইমান দিন চলোৱাৰ অভিজ্ঞতাৰ ফালৰ পৰা। তো প্ৰব্লেমৰ ফালৰ পৰা মই ক'ব গ'লে এই চিট যোনটো এইটো মানে ইমান মানে ছফ্ট নহয়, অলপ হাৰ্ড আছে, আৰু মানে পিলিয়ন ৰাইডাৰৰ এইটোতো আৰু অলপমান স্মুথ কৰিব লাগিছিলে, আৰু এটা মানে অলপ শ্বৰ্ট ৰাইডাৰৰ কাৰণে অলপ প্ৰব্লেম হ'ব, কাৰণ চিট হাইটটো মানে বহুতখিনিয়ে ওখ, আৰু ইয়াত অলপমান যদি কম কৰি দিয়ে তেনেহ'লে মানে সকলোৰে কাৰণে মানে কমফৰ্টেবল আৰু বেছি হৈ যাব, কাৰণ চিট হাইটটো যদি বেছি থাকে মানুহে মানে কণ্ট্ৰল কৰাটো অলপ মানে দিগদাৰ হৈ যায়। আৰু এটা মানে মই প্ৰব্লেম পাইছোঁ কি, ইয়াত মানে যোনটো মানে প্ৰাইচটো অনুসাৰে আৰু টপ স্পীডটো আৰু অলপমান বেছি দিয়া হয় মানে আৰু অলপ ভাল লাগিলে হয়। বাৰু এটা প্ৰব্লেম পাইছোঁ কি তেলৰ মাইলেজটো একেবাৰে কম দিয়ে। मैं गरीब हूँ, मेरे मम्मी पापा मुझे गरीब जन्म दिए। আৰু এটা ভিডিঅ' আনিম মাইলেজৰ ওপৰত, চবে সুধি আছে মাইলেজ কেনেকুৱা কি দিয়ে, লাইভ ভিডিঅ' এনেকৈ কৰি দেখাম যে কিমান মাইলেজ দিয়ে, আৰু নেক্সট এনেকুৱা ভিডিঅ' আহি আছে। আৰু আজিলৈ ইমানখিনিয়ে ডিটেইল ৰিভিউ, ইয়াতকৈ যিমানখিনি পাওঁ মই দিছোঁ, আৰু নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।